এখন গাঁৱত এজন মানুহে কোনো এখন ঠাইলৈ যাবৰ বাবে ঠিক কৰিলে। তেওঁৰ উদ্দেশ্য এখন নতুন ঠাই চাই 2-4টা বস্তু কিনা। যিদিনাখন যাব তাৰ আগদিনা সকলো ঠিক ঠাক কৰোঁতে তেওঁৰ মৰমৰ কুকুৰটোৱেও যোৱাৰ আশা কৰি মানুহজনক জনালে, দেউতা, আপোনাৰ লগতে ময়ো নেদেখা ঠাই চাবৰ ইচ্ছা কৰিছোঁ। তদুপৰি আপুনি গ'লে মোকনো আহাৰ এমুঠিনো কোনে দিব? সেইবাবে লগত মোকো লৈ গ'লে সন্তোষ পাম। মানুহজনে বাটৰ লগ হ'ব বুলি ভাবি কুকুৰটোক লগত লৈ যোৱাটো ঠিক কৰিলে আৰু ঠিক ৰাতিপুৱাই সাজু হৈ থাকিবলৈ ক'লে। পিছদিনা ৰাতিপুৱা মানুহজনে সাজি কাচি ওলাই কুকুৰটোক মাতিলে কুকুৰটোৰ সা-সিকতি নাই। কুকুৰ থকা ঠাইলৈ গৈ দেখিলে যে কুকুৰটোৱে তেতিয়া মস্তি মাৰি শুই আছে। মানুহজনৰ তেতিয়া খং উঠিল। তেওঁ কুকুৰটোক গালি পাৰি এৰি থৈ যোৱাৰ কথা কোৱাত কুকুৰটোৱে মাত দিলে যে সি কাহিলি পোহৰ হওঁতেই উঠি সাজি কাচি আছিল, কিন্তু গৃহস্থই পলম কৰাৰ বাবে সি শুই আছে। দেউতা, অধমে আপুনি কোৱা মতে ৰাতিপুৱাতেই উঠি সাজি কাচি আছোঁ, আপুনিহে পলম কৰিলে। তেতিয়া জাতিজনে লাজ পাই কুকুৰটোক লগত লৈ যাত্ৰা আৰম্ভ কৰিলে। মানুহে নিজৰ দুখ নেদেখে, লোকৰ দুখহে দেখা পায়। এই কাহিনীটোৰ পৰা আমি তাকেই শিকিবলৈ পালোঁ। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।